যদি আপুনি ভাবিছে কাবাব বনোৱা প্ৰক্ৰিয়াটো বৰ দীঘলীয়া আৰু জটিল, তেন্তে আজি মই সকলোতকৈ সহজ আৰু কম সময়তে বনাব পৰা এটা কাবাব ৰেচিপি শ্বেয়াৰ কৰিম, যাৰ সোৱাদ বহুগুণে বেছি আৰু লগতে আপোনাৰ সময়টো বাচি যাব। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ফেচবুক এণ্ড ইউটিউব চেনেল। তো বলকচোন ৰেচিপিটো চাই লওঁ। ইয়াতে মই কুকাৰ এটা লৈছোঁ আৰু তাতে এক বাতি চানা দালি দি দিছোঁ, লগতে 200 গ্ৰাম চিকেন দি দিছোঁ। চিকেনটো বনলেছ হয়, আপুনি কাবাব বনোৱাৰ সময়ত সদায় বনলেছ চিকেন ইউজ কৰিব। আৰু তাৰপিছত মই কেইটামান বেছিক মছলা এড কৰি দিছোঁ, জিৰা গুড়া, ধনিয়া গুড়া, শুকান মৰিচৰ গুড়া আৰু হালধিৰ গুড়া। আদা চাহ চামুচকে দি দিছোঁ। আৰু লগতে গোটা জিৰা দি দিছোঁ আদা চাহ চামুচ, আৰু চিলি ফ্লেক্স আৰু টেষ্ট অনুযায়ী নিমখ দি দিছোঁ। লগতে 1 চামুচ আদা নহৰুৰ পেষ্ট, 4টামান পিঁয়াজ কাটি দি দিছোঁ, লগতে কেইটামান কেঁচা জ্বালা দি দিছোঁ। লগতে কেইটামান গোটা নহৰু দি 3 বাটি পানী দি দিছোঁ, আৰু মই কেইটামান জালুক দি দিছিলোঁ, যাতে ফ্লেভাৰটো অলপ ভাল আহে তাৰ কাৰণে। এতিয়া মই কুকাৰটো বন্ধ কৰি গেছত বহাই দিম, আৰু 5ৰ পৰা 6টা চিটি আহিলে মই গেছৰ পৰা নমাই ল'ম। এতিয়া মই গেছত এটা কেৰাহী বহাই দিছোঁ, আৰু তাতে 2 চামুচমান সৰিয়হৰ তেল দি দিছোঁ, আৰু কুকাৰত থকা যিখিনি মিশ্ৰণ আছিলে মিশ্ৰণখিনি দি দিছোঁ। দি পিনে মই এনেকৈ ভালকৈ মেছ কৰি লৈছোঁ চামুচেদি। আপুনি এইটো বস্তু ভালকৈ মিক্স কৰিব, যাতে দালি আৰু যিখিনি মছলা আছে তাৰে লগত চিকেনখিনি ভালকৈ মিক্স হৈ যায়। আৰু চিকেনটো ভালকৈ মেছ কৰিব লাগিব, তেতিয়াহে আপোনাৰ কাবাবটো পুৰা ছফ্ট হ'ব। এইটো চাওকচোন, পুৰা মিক্স হৈ গৈছে। যেতিয়া আপুনি চাব পানীখিনি পুৰা শুকাই গৈছে আৰু মিশ্ৰণখিনি অলপ কেৰাহীত লাগি লাগি ধৰিছে, তেতিয়া আপুনি ভাবিব এইটো পাৰফেক্ট হৈ গৈছে বুলি। তেতিয়াই নমাই ল'ব। যদি আপুনি মোৰ এনেকুৱা নতুন নতুন ৰেচিপি আৰু ভিডিঅ' চাব বিচাৰে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে বেল আইকনটো দবাই দিব, যাতে মোৰ ভিডিঅ'বিলাক আপোনাৰ মিছ নহয়। আৰু যদি আপুনি ফেচবুকৰ পৰা চাইছে, হ'লে মোৰ পেজটো প্লিজ ফ'ল' কৰি দিব। এতিয়া কাবাবৰ মিশ্ৰণখিনি নমাই ল'ম, আৰু অলপমান ঠাণ্ডা হ'ব দিম। তাৰপিছত মই ইয়াতে কেইটামান ধনিয়া পাতৰ কুচি দি দিছোঁ, অলপ বেছিকৈ দিছোঁ মই ধনিয়া পাতটো, আৰু এটা কণী ভাঙি দি দিছোঁ। কাবাবত কণী ইউজ কৰাৰ মেইন কাৰণ হ'ল বাইণ্ডিঙৰ কাৰণে। যেতিয়া আমি কাবাবৰ শ্বেপ দিম আৰু তেলত ফ্ৰাই কৰিম, যাতে ভাঙি নাযায় তাৰ কাৰণে কণী ইউজ কৰা যায়। তাৰপিছত মই অলপমান ৰিফাইন তেল দি দিছোঁ, দি পিনে ভালকৈ মিক্স কৰি লৈছোঁ। আপুনি এইখিনি বস্তু ভালকৈ মিক্স কৰিব, যাতে এইটো মিশ্ৰণৰ লগত ডিম আৰু ধনিয়াৰ পাতখিনি ভালকৈ মিক্স হৈ যায়। মিশ্ৰণখিনি আপুনি ইমান টাইমলৈকে সানি থাকিব, যাতে মিশ্ৰণখিনি পুৰা স্মুথ হৈ যায়, কোনো ধৰণৰ গুটলি নাথাকে ইয়াতে। এইটো চাওকচোন, যিমান সানিছোঁ সিমান ছফ্ট হৈ আহিছে, মানে এনেকুৱা পুৰা স্মুথ হ'ব লাগিব। ঘৰত কেতিয়াবা আলহী আহিলে, আলহীক মানে ডিনাৰ বা লাঞ্চৰ কাৰণে আপুনি এই কাবাবটো বনাই দিব পাৰে। এইটো ইমান টাইমো নালাগে, আৰু ইজিও হয় প্ৰচেছটো বহুত। মোৰ কাবাবৰ মিশ্ৰণটো ৰেডি এতিয়া। এতিয়া বলক এইখিনি শ্বেপ দি লওঁ। আপুনি শ্বেপটো নিজৰ চইচ অনুযায়ী দিব পাৰে, আপুনি যেনেকুৱা শ্বেপ বিচাৰে। মই এইটো ৰাউণ্ড শ্বেপে দিছিলোঁ। এতিয়া হাতত অলপমান তেল লগাই মই এইটো এনেকৈ শ্বেপ দি দিছোঁ। জাষ্ট এনেকৈ দবাই পিনে আপুনি যিমান ডাঙৰ কৰিব বিচাৰে নিজৰ ইচ্ছামতে সেনেকুৱা কৰিব পাৰে। আপুনি বিচাৰিলে দীঘল শ্বেপো দিব পাৰে। এইটো চাওকচোন, বহুত ইজি হয় প্ৰচেছটো। কাবাবটো বনোৱা টাইমত আপুনি বেছি পাতল নকৰিব, নহ'লে আকৌ যেতিয়া ফ্ৰাই কৰিব তেতিয়া ভাঙি যাব পাৰে। অলপমান মোটা ৰাখিব, আৰু বেছি ডাঙৰ নকৰিব, বেছি ডাঙৰ কৰিলে দেখাটো ভাল নালাগে। এইটো মোৰ কাবাব ৰেডি ফ্ৰাই কৰাৰ কাৰণে, তো বলক ফ্ৰাই কৰি লওঁ। তাৰ কাৰণে মই পেন এটা লৈছোঁ, আৰু তাতে মই ৰিফাইন তেল দি দিছোঁ। তেলটো যেতিয়া মিডিয়াম গৰম হৈ গৈছে, তেতিয়া মই এটা এটাকৈ কাবাব দি দিছোঁ। আপুনি যদি হাতেৰে এনেকৈ দিবলৈ ভয় পায়, মানে তেলটো হাতত লাগিব বুলি, তেন্তে আপুনি এটা কাম কৰিব পাৰে, মানে চামুচত লৈ পিনে ডাইৰেক্ট তেলত অলপ দিব পাৰে। কিন্তু এইটো কেয়াৰফুলি দিব, যদি হাতেৰে দিয়ে নহ'লে তেলটো ছিটকি অহাৰ চান্স থাকে। আৰু এইটো ল' ফ্লেমতে আপুনি ফ্ৰাই কৰি থাকিব, যেতিয়ালৈকে গোল্ডেন কালাৰ আহি নাথাকিব। আৰু যদি আপুনি একদম ক্ৰিস্পি বিচাৰে, তেন্তে আপুনি নমাই লোৱাৰ আগতে 1 মিনিটমান হাই ফ্লেমতে ফ্ৰাই কৰি ল'ব, তেতিয়া আপোনাৰ কাবাবকেইটা ওপৰৰ লেয়াৰটো বহুত ক্ৰিস্পি হ'ব। এই চাওকচোন, মোৰ কালাৰকেইটা চেঞ্জ হৈ গৈছে, মানে কাবাবকেইটা দেখাটো ইমান ধুনীয়া হৈছে, এটা কাবাব ভাঙিও যোৱা নাই। আৰু তেলত এনেকুৱা যে বাবুলছবিলাক উঠিছে, এইটোৰ কাৰণ হ'ল এই ডিম ইউজ কৰিছিলোঁ যে, সেইটো কাৰণে। এতিয়া মই কাবাবকেইটা এটা এটাকৈ নমাই লৈছোঁ। আশা কৰোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিছে, তেন্তে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকৰ
মানে এনেকুৱা নতুন নতুন ৰেচিপি লাগে হ'লে মোক কমেণ্ট কৰি জনাব। আপোনালোকৰ নেক্সট কি ৰেচিপি লাগে মই সেই হিচাপত দি থাকিম। বাই বাই।